माइक्रोफाइनेंस नि लोन रिहाई होनाय होयिखौ लानानै फिन कुद्रि सारदों। नंगौ बाक्सा जिल्लानि सालबारियाव दिनै माइक्रोफाइनेंसनि लोन रिहाई होयिनि गोख्रों सोमावसारदों। सालबारि महकुमा मावख'नि मोखाङाव आइजो समाजनि गोख्रों सोमावसारनायखौ नुनो मोनबावदों। निमुवा आन्चलिक आइजो कमिटिनि बानजायनायाव गासै 3 घन्टानि सोमावसारनाय हाबाफारि लादों। सोमावसारग्राफोरा आखाइ आखाइ बेनार प्लेकार्ड लानानै रायजोनि गिबि मन्त्रि डॉ हिमन्त बिश्व शर्मानि हेंथायै होस्रिखावदों। आइजोफोरा हिमन्त बिश्व शर्मा गो बेक, हिमन्त बिश्व शर्मा थगायसुला, माइक्रोफाइनेंसनि लोन रिहाई होनांगौ बायदि स्लोगानजों ओनसोलखौ गोमसारहोदों। मख'नो गोनांदि आसाम सरकारा माइक्रोफाइनेंसनि 2019-20 मायथाइनि लोनखौ रिहाई होयिनि हेंथायै गासै आइजोफोरा गोख्रों सोमावसारदों। ওলাই আহিছোঁ যে আমি হিমন্ত বিশ্ব শৰ্মা আজি 2019ত আমাৰ মাইক্ৰোফাইনেন্সগিলা মুক্তি দিয়া কথা আছিল। আমাক ঠগাই ভোট গিলা নিছে। এতিয়া আমাৰ মুক্তি দিয়া নাই। এজনগিলা ঘৰত যাই মাত্ৰক আমাক কিমান হাৰাশাস্তি দিয়ে। গৰু ছাগল বেছি হ'লে দিবা দিয়ে, কিবাখিনি বেচা কিনি কৰি হ'লে দিবা দিয়ে, কিবা বেয়া কথা কয়। সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মাৰ লগত প্ৰতিবাদ কৰিছোঁ। আমি বহুতজন ঋণ মাপ পোৱা নাই। আমাৰ বাক্সা জিলাতে গোটেই পোৱা নাই। নাম সন্ধ্যাৰাণী বৰ্মন। কিন্তু কিছুমানে মাইক্ৰোফাইনেন্সৰ আৰু বন্ধনা নুনটোৰ কাৰণে আমাৰ বৰপাত্তা ৰোড হেমন্ত বিশ্ব ছাৰে নিজৰ মুখৰ বাণী আছিল। তেওঁলোকৰ চব গোটাই মাকা মহিলাৰ বোলে নুনটো বন্ধ কৰিব, এজেণ্টবিলাক ঘৰত গ'লে তাক কোবায়ে দিব লাগিব। এতিয়া কোবানিতো দূৰৰ কথা, কিছুমানে যুৱক মাইকী ঘৰত থাকিলে গৰু ছাগল বিক্ৰী কৰি এজন আমাৰ বাটিবুকৰি গাঁৱৰ পৰা তাই ভিক্ষায়া সেইটো মৰিছে। 65 বছৰৰ বুঢ়া, নামটো তাৰ আছিল ছেকেণ্ডৰ আলি। সেইকাৰণে মোৰ জানামতে মানে জনানী ছাৰক এই যে কিছুমানে মৰে কি মোৰ ঘৰৰ অৱস্থা, ল'ৰাটো মৰিছে, 3জন ল'ৰা ছোৱালী থৈ বোৱাৰী আছে, ময়ো মোৰ গিৰিয়েকটো মৰিছে। সেই বোৱাৰীৰ অলপ বন্ধনা ঋণ আছে, কেনেকৈ দিম? আধা বিঘা মাটিতে এটা চৰকাৰী ঘৰ পাইছোঁ, আমি দুইটাই গাৰ্জেন নাই, কেনেকৈ আমি এই ঋণটো প্ৰতিশোধন কৰিম? সেইকাৰণে ছাৰৰ ওপৰত আমি ঋণটো মানে বন্ধ কৰাৰ কাৰণে এজেণ্টগুলো বন্ধ কাৰণে বিলম্ব অনুৰোধ জনাইছোঁ। যে আমাৰ আছিল 30,000 টকা লোন আছিল, আমি 10টা কিস্তি মাৰা শেষ হৈ গৈছে। শেষ হোৱাৰ পিছত লকডাউন পৰিছে। লকডাউন পৰাতে আমি কিস্তি লকডাউনৰ সময়তো কিস্তি চলাই আছিলোঁ। কিস্তি চলোৱাৰ পিছতো আমাৰ তাতে নটিচ আহি গৈছে। নটিচ আহিছে এনে 40,000 কিমান টকাৰ নটিচ আহিছে, ওপাৰেঞ্চি নটিচ আহিছে। কাৰণ কিয় আমি এইখিনি পইচা লোৱাই নাছিলোঁ। আৰু এতিয়া কি ভাবুকি দি আছে বোলে যে তোন গৰু বিক্ৰী কৰি বা কিবা বস্তু বিক্ৰী কৰি হ'লেও ঋণ পৰিশোধ কৰক, নহ'লে বা আপোনাৰ কোৰ্টলৈ জনাম। কোৰ্টত যাব লাগিব আৰু কোৰ্টত যাই কেনে উকিল ধৰিব লাগিব, গুৱাহাটী কোৰ্টত নিব লাগিব। আৰু 10,000 টকা দি উকিল ধৰিব দিছে। সিদিনাখন ভাবুকি দিছে। পৰহিৰ ঘটনা, এজেণ্টে কৈছে বোলে বাইদেউ ইয়াতে আহক, আহি কেনে আমাক পইচাটো দি যাওক। এদিন কৈছিল বোলে যে নহয় বাইদেউ আপুনি আহক, আহি কেনে 30,000 টকা কৰি দি যাব, তাৰপিছত আমি ঋণ মাফ কৰি দিম। তাৰপিছত সিদিনা আৰু ফোন কৰি কৈছে নহয় 3 কিস্তি কৰি বাইদেউ দিব, তথাপিও আপুনি পইচাটো লৈ আহক, নহ'লে বা উকিল পঠাই দিম। যেতিয়া উকিল আপুনি ধৰিব লাগিব তেতিয়াহ'লে পইচা যোগাৰ কৰক আৰু গুৱাহাটীলৈ যাওক বুলি কৈছে। দি আছিল যেতিয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে বোলে যে ঋণ মাফ কৰি দিয়া হ'ব, বোলে যে আমি আৰু দিব নোৱাৰোঁ, সেনেকৈ কৈছে। বোলে ছাৰে যিহেতু মাফ কৰি দিম বুলি কৈছে, আমাৰ মালিকে এতিয়া পইচাটো নিদিয়ে মোৰ হাতত। নিদিয়াৰ কাৰণে মই এতিয়া মানে এজেণ্টক পইচাটো দিব পৰা নাই। নিদিয়াৰ কাৰণে এজেণ্টে মোক এনেকুৱা হাৰাশাস্তি কৰি আছে আৰু অফিচত মাতি আছে, কয় কি বাইদেউ আপুনি আহক, আহি কেনে মানে কি কৰে সিদ্ধান্ত ল'ব। কিন্তু গুৱাহাটীত যিহেতু আমাক মাতিছে, কোৰ্টত মাতিছে বা উকিল ধৰিব দিছে, এই উকিল ধৰাৰ কাৰণে আমি যাম বুলি কৈছোঁ। বোলে উকিল ধৰিব লগা হ'লে হিমন্ত বিশ্ব শৰ্মা ছাৰে উকিল ধৰি দিব লাগিব, তেতিয়াহ'লে আমি উকিলৰ হেৰিটো দিব পাৰিম। কাৰণ কিয় সেই ছাৰে বন্ধ কৰি দিছিলে বোলে যে মাইক্ৰোফাইনেন্স দিব নালাগে বুলি। এতিয়া ছাৰে বন্ধ কৰিব লাগে। আমাৰ যাতে আমাৰ ঘৰত আহি হাৰাশাস্তি নকৰে, এজেণ্টে আহি যাতে আমাক ভাবুকি নিদিয়ে। আৰু ফোন কলত মানে যেনেকৈ বা সেনেকৈ কথাটো কৈ দিয়ে বোলে যে যিকোনো অফিচত তোমালোকৰ কি গৰু নাই নেকি বা কিবা নাই নেকি, বিক্ৰী হ'লেও আমাক পূৰা ঋণ মাফ দিব লাগিব, নহ'লে বা আপুনি চিৰ জীৱনৰ কাৰণে কোৰ্টত হাজিৰ হৈ থাকিব লাগিব, উকিল ধৰিব লাগিব। নানান জেগা
ধনী ধনী মানুহক দিছে, গৰীব আমি যে ইমান গৰীব মানুহ, আমি হাজিৰা কৰি খাওঁ, তথাপিও আমাক চেক দিয়া নাই। কাৰণ কিয় আমাৰ গৰীববিলাকক চেক দিছে, 2 টকাৰ চেক দিছে, 3 টকাৰ চেক দিছে, কিছুমানক 5 টকাৰ চেক দিছে, দি কেনে যাওক। আৰু যিবিলাক ধনী আছে, মুখগিলা ভাল আছে বোলে যে দাবী জনাইছে, দাবী জনাই কেনে সেইবিলাকক 25,000 কৰি চেক দিছে। কিয় দিছে এইবিলাক? কাৰণ কিয় এজেণ্টে দিছে, শৰ্মা ছাৰে দিছে। কাৰণ কিয় আমি দুখীয়া মানুহ, আমাৰ মাটি বেটি নাই, সম্পত্তি নাই, সেই বুলি জানে কি জান, সেইটোৰ কাৰণে আমাক এনেকুৱা দিছে। 2 টকাৰ চেক দিছে। আজিলৈকে মোকতো চেক দিয়া নাই নহয়, বহুতকে দিছে, আমাৰ গৰীব দুখীয়াবিলাকক দিছে, এনেকুৱাই দিছে 2 টকা চেক। আৰু এজন মানুহ আছে, তেওঁৰ তাতে অফিচত যাই যিঠে নেকি কৈছে বোলে যে আমাক যদি 25,000 চেক নিদিয়ে তেনেহ'লে ইয়াতে সাংবাদিক মাতিম, মিডিয়া আনি আমি জনাই দিম আমাক কিয় চেক দিয়া নাই, এনেকৈ কৈছে। ৰাতিবিলাক ফোন কলত মাতিছে, বোলে চেক আনিবলৈ দিছে, চেক তাক দি খেদাইছে। 25,000 চেক পূৰা পাইছে। কাৰণ কিয় তাই ভাবুকি দিব জানিছে, কথা ক'ব জানিছে, সেইকাৰণেহে সি পাই গৈছে চেক। আমি কাৰণ কিয় কথা ক'ব নাজানো, আমি মূৰ্খ হয়, সেইকাৰণে আমি চেকো নাপাওঁ আৰু ঋণ মাফ কৰিও নিদিয়ে। বৰ্তমান এথান আমাক হেমন্ত বিশ্ব শৰ্মা ছাৰে যে দিব লাগে, ঋণ মাফ কৰি দিব লাগে। আমি দুখীয়া মানুহ, আমাক ঋণ মাফ লাগে। আমাৰ প্ৰাপ্য আহিব নালাগে, আৰু এজেণ্টক ঘৰত আহিলে আমি মাৰপিট কৰি পঠাই দিম। আৰু এইটোৱে আমাৰ সিদ্ধান্ত। আমি ইথান উপায় নোহোৱা হৈ গৈছোঁ, আমাৰ ইমান পইচা দিব নোৱাৰোঁ। সেইটোৰ কাৰণে আমি কৈছোঁ আমাৰ ঘৰত যেতিয়া এজেণ্ট আহি আমাক ভাবুকি দিব, আমি এজেণ্টক ধৰি মাৰিম। তাৰপিছত চৰকাৰে কি সিদ্ধান্ত লয়, চৰকাৰে সেইটো ল'ব। হেমন্ত বিশ্ব শৰ্মা ছাৰে দিব লাগিব। আৰু আমাক কোৰ্টত নিলেও উকিল ধৰিব লগা হ'লে হেমন্ত বিশ্ব শৰ্মাই ছাৰে দিব লাগিব উকিল ধৰি, তেতিয়াহ'লে আমি মালতী বৰ্মন। আমাৰ ঘৰত ছাৰটো এজেণ্টটো 2 দিন পিছত আহি থাকে, আহি বোলে কয় বাইদেউ কিস্তিটো দিয়ক, কয় 500 হ'লেও দিয়ক, কয় কিস্তি নিদিলে তোহাৰ ল'ৰা ছোৱালী চাকৰি নাপায়, সেনেকৈ কয় আমাৰ ঘৰত। মই এইটোৱে জানোছোঁ। নটিচ আহিছে মোৰ তাৰমানে 12টা কিস্তি মাৰা গৈছে। মাৰা যোৱাৰ পিছতে তাৰমানে 2টা লৈছিলোঁ মই, তাৰমানে এটা মাৰি দিছোঁ। মাৰি দিয়াৰ পিছত মই চব বহিছোঁ, চব মানে জমা দিছোঁ। জমা দিয়াৰ পিছত মানে এজেণ্ট আহি থাকে ঘৰত, দাবী দি থাকে আৰু লাগিবই বুলি কৈছে। আৰু মই আৰু কৈছোঁ মাৰি দিছোঁ। মাৰি দিয়াৰ পিছত লেখাখন দিয়া নাই না মোক। সেই লেখাখন নিদিয়াৰ কাৰণে মই তাৰমানে এজেণ্টটো আহি থাকে। মই কৈছোঁ কি মই থানাত জনাই দিম, জনাই দিব আপুনি, জনাই দিব তেনেহ'লে। হেমন্ত বিশ্ব শৰ্মাক মাপ খুজিছিল বোলে, মাপ খুজিছিল, আপোনালোকে মাপ কিয় কৰি নিদিলে, আপোনাৰ লগত কিয় নিদিলে, এথান কি ক'ম আৰু নিদিলি। তাই দিম বুলি কৈছিল, মিছলীয়া মাতছে চব। মানে আমাৰ নাৰী জাতিটো ঠগাই কি হ'ব। মই তাৰমানে এজেণ্ট আহিলে তৰ্কে লাগি দিওঁ আৰু এজেণ্টৰ